নমস্কাৰ অসমীয়া গৃহিণী চেনেলৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো। কি খবৰ বাৰু আপোনালোকৰ? আমাৰ বৰ্তমান বাৰু ভালেই, কিন্তু বহুত দিন ভিডিঅ' দিব পৰা নাছিলো কাৰণ মোৰ ল'ৰাটোৰ গা ভাল নাছিলে। তাৰ বহুত দিনেই মানে জ্বৰ বহুত হৈ আছিলে, মেডিকেলত এডমিট আছিলে, ডিব্ৰুগড়ৰো অনা নিয়া কৰি থাকিবলগীয়া হৈছিলে। তাৰ ভাল হ'ল, তাৰপৰা মোৰ গাত বেমাৰ হ'ল, এইবিলাক বিভিন্ন কাৰণত ভিডিঅ' দিব পৰা নাছিলোঁ। তাৰপিছত ভাবিলোঁ আৰু যে নাই ভিডিঅ' এটা বনাওঁ আৰু সেয়েহে আজি ভিডিঅ'টো লৈ আহিছোঁ আপোনালোকৰ আগলৈ। আপোনালোক সকলোৱে বাৰু ৰঘুপতি চালেনে নাই? মই বাৰু চালোঁ দেই, বহুত দিনৰ মূৰত। ৰত্নাকৰৰ পিছত এইখনেই মই এইখন চাইছোঁ বহুত দিনৰ মূৰত হলত। বহুত ভাল লাগিল, আপোনালোক সকলোৱে চাব দেই। চিনেমাখন খুব ধুনীয়া লাগিলে চাই। দেখিছেনে বাৰু? কথা পাতি থাকোঁতে আজি ভিডিঅ'টো কিহৰ বাবেনো বনাবলৈ গৈছোঁ পাহৰিছিলোঁৱে। আজি ভিডিঅ'টো বনাবলৈ গৈছোঁ অনলাইনৰ পৰা লোৱা কেইখনমান শাড়ীৰ ওপৰত। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে চাই ভাল পাব আৰু ভিডিঅ'টো আপোনালোকে সকলোৱে শেষলৈকে চাব বুলি আশা ৰাখিছোঁ। প্ৰথমে আৰম্ভ কৰিছোঁ এখন ব্লেক কালাৰৰ অৰ্গেঞ্জা শাড়ী। আজিকালি বহুত চলি আছে অৰ্গেঞ্জা শাড়ীবিলাক। এখন ব্লেক কালাৰৰ হয়, খুব ধুনীয়া এখন শাড়ী হয়। এখন চাওকচোন। ইয়াত ফুল কৰা আছে। শাড়ীখন খুব ধুনীয়া হয়, ফ্লৰেল হয় শাড়ীখন। আপোনালোকক ভিডিঅ' লগাই দিম কিনাৰত, চাবচোন। এনেকৈ আচলতে বুজি নাপাব, পিন্ধি যেতিয়া দিম তেতিয়া ভালদৰে বুজি পাব। ইয়াৰ লগত এইটো ব্লাউজ আছে, ইয়াৰ লগত চাইনিং কৰা এটা ব্লেক কালাৰৰ ব্লাউজ হয় এইটো। দ্বিতীয়খন শাড়ী হৈছে য়েল্লো কালাৰৰ এখন জৰ্জেট শাড়ী হয়। এইখন একদম প্লেইন হয় শাড়ীখন। এখন খুব ধুনীয়া শাড়ী হয়, বৰ্ডাৰ দিয়া আছে, এনেকুৱা পাৰি বৰ্ডাৰ দিয়া আছে, কালাৰফুল এটা বৰ্ডাৰ দিয়া আছে, খুব ধুনীয়া হয়। ইয়াত ৰেড কালাৰ আৰু গল্ডেন ৱৰ্ক আৰু বেলেগ বেলেগ কালাৰৰ ইয়াত ৱৰ্ক কৰা আছে। ব্লাউজটো একেই, ব্লাউজটোতো গোটেইটো সম্পূৰ্ণ প্ৰিণ্টেড হয়। খুব ধুনীয়া এখন শাড়ী হয়, পিন্ধিলে আপোনালোকে বুজি পাব। সেয়েহে ভিডিঅ' লগাই থৈছোঁ আমি প্ৰত্যেকখন শাড়ীৰে, আপোনালোকে চাব। এখন খুব ধুনীয়া শাড়ী হয়। আৰু এখন অৰ্গেঞ্জা শাড়ী দেখাবলৈ লৈছোঁ। আজিকালি অৰ্গেঞ্জা শাড়ীবিলাক খুব চলিছে বাৰু, নহয় জানো বাৰু? এখন হোৱাইট কালাৰৰ শাড়ী হয়, অৰ্গেঞ্জা শাড়ী হয় এইখন। চাওকচোন ইমান ধুনীয়া হয় শাড়ীখন, দেখিবলৈ খুব ধুনীয়া হয় শাড়ীখন। ইয়াত পাৰিটো এনেকৈ দিয়া আছে, এনেকুৱা হয়, গল্ডেনৰ কাম কৰা আছে পাৰিটোত। আৰু ইয়াত চাওকচোন একদম ধুনীয়া মণি, এইটো আঁচলটো এনেকুৱা হয়। আঁচলটোত আৰু অকণমান ষ্টাইল কৰি দিছে, ইয়াত মুকুতা দি দিছে আৰু এনেকুৱা ৱৰ্ক কৰা আছে। লিংকসমূহ আমি দি দিম। পাৰ্টিত পিন্ধিবলৈ আচলতে এখন খুব ধুনীয়া এখন শাড়ী হয় এখন, যে পাৰ্টিত পিন্ধিব পাৰে বা পূজা চূজাটো পিন্ধিলে খুব ধুনীয়া লাগিব এইখন শাড়ী। আপোনালোকক ইয়াৰ কোডটো দি দিম, আপোনালোকে চাবচোন। খুব ধুনীয়া শাড়ী হয় আৰু পিন্ধিও বাৰু কিনাৰত লগাই দিম, চাব। পিংক কালাৰৰ ব্লাউজ দিয়া আছে, কিন্তু এই শাড়ীখনৰ লগত যে আপোনালোকে যিকোনো মানে ব্লাউজ পিন্ধিলে খুব ধুনীয়া লাগে। ইয়াৰ লগত মানে হাত দীঘল মেৰুন কালাৰৰ লিঙিয়ে ব্লাউজ পিন্ধিছিলে, খুব ধুনীয়া লাগিছিলে। আপোনালোকে যিকোনো কালাৰৰ মানে ব্লাউজৰ লগতে পিন্ধিলে মানে শাড়ীখন খুব ধুনীয়া লাগিব। যদিও ইয়াত মানে পিংক কালাৰৰ ব্লাউজ দিয়া আছে, তথাপিও মানে আপোনালোকে যিকোনো শাড়ীৰ লগতে, যিকোনো কালাৰৰ লগতে পিন্ধিলে মানে খুব ধুনীয়া লাগে, কাৰণ বেলেগ বেলেগ কালাৰৰ শাড়ীখনত মানে ৱৰ্ক কৰা আছে। আৰু এখন শাড়ী আছে মোৰ ওচৰত। এখন মানে নেভি ব্লু কালাৰৰ হয় শাড়ীখন। এইখন শাড়ী পিছে মই অনলাইন লোৱা নাই দেই। এইখন শাড়ী মই নিজে মানে এনেকৈ কিনিবলৈ পাই যে, মিটাৰ কাপোৰ এনেকৈ কিনিবলৈ পাই যে, মই সেনেকৈহে শাড়ীখন পূজাত এবাৰ বনোৱাইছিলোঁ। কিন্তু মই মানে আচলতে দেখুৱাইছোঁ এইটো কাৰণে, মানে শাড়ীখন আচলতে মই মিছত দেখিছোঁ। এই শাড়ীখন মিছত মানে একদম একজেক্ট এইটো এনেকুৱাই, মানে মই লিংক দি দিম, আপোনালোকক চাবচোন। একদম একেই ৱৰ্ক কৰা মানে এখন শাড়ী দেখিছোঁ, মানে একেই মানে ডিজাইনৰ। ইয়াত মানে এনেকৈ ধৰিব পাৰিছে নাই নাজানো বাৰু, শাড়ীখনত এনেকুৱা ধৰিব পাৰিছে নাই নাজানো। মই ইয়াত মানে চিলভাৰ এনেকৈ পাৰি দি দিছিলোঁ।
চিলভাৰ এনেকৈ পাৰি দিছিলোঁ। সেয়েহে মই এই শাড়ীখন আচলতে চিলভাৰ মই পাৰি দিবলৈ দিয়া নাছিলোঁ, কিন্তু ভুলতে আচলতে ইয়াত এনেকৈ চিলভাৰৰ পাৰি দিলে। মই বাৰু এনেও বাৰু এইখন শাড়ী মই চিলভাৰৰ ব্লাউজৰ লগত পিন্ধিম বুলিয়ে লৈছিলোঁ। খুব ধুনীয়া লাগিছিলে পিন্ধোতে। আপোনালোকক ইয়াৰো মই লিংকটো দি দিম আৰু পিন্ধি দেখুৱাম, চাবচোন। খুব ধুনীয়া এখন চিফনৰ শাড়ী হয়। গাত মানে গাত একদম লাগি থাকে, পিন্ধিলে আচলতে খুব বেছি ধুনীয়া লাগে। ইয়াৰো কোডটো দি দিম, মিছত মই দেখিছোঁ, আপোনালোকে চাব। আৰু এখন শাড়ী হৈছে এইখন মই পিন্ধি থকা শাড়ীখনে। কেনেকুৱা লাগিছে বাৰু জনাবচোন মোক। এইখন এনেকুৱা আজিকালি ওলাইছে ন HD 3D ৱৰ্ক কৰা নে কি এনেকুৱা শাড়ীবিলাক ওলাইছে যে, সেইখন এনেকুৱা শাড়ীয়ে হয়। প্ৰিণ্ট গৰমত পিন্ধিবলৈ আচলতে খুব ধুনীয়া কটনৰ শাড়ী হয় এখন। কিন্তু কটনৰ যদিও গাত মানে খুব ধুনীয়াকৈ মানে লাগি থাকে শাড়ীখন। ইয়াতো পিংক কালাৰ আৰু ব্লেকত ৱৰ্ক কৰা আছে, গ্ৰীণতো ৱৰ্ক কৰা আছে। মোক ব্লাউজটো এইটো ধৰিব পাৰিছে আপোনালোকে। তাত মই খালি নেট লগাই দিছোঁ হাতত। খুব ধুনীয়া এখন শাড়ী হয়, আপোনালোকে গৈ চাব। এইখন খুব ধুনীয়া এখন শাড়ী হয়। আচলটো পিছে এনেকুৱা প্লেইনে হয়, আচলটো এনেকুৱাই হয়, কিন্তু খুব ধুনীয়া লাগে শাড়ীখন পিন্ধিলে। মই পিন্ধি কিনি কিনাৰত ভিডিঅ' দি দিম, আপোনালোকে চাবচোন। খুব ধুনীয়া শাড়ী হয় এখন। একেবাৰে শেষত দেখাবলৈ লোৱা শাড়ীখন হৈছে এখন চিফনৰ এখন শাড়ী হয়। মই বহুতবাৰ পিন্ধিছোঁ এইখন শাড়ী, পুৰণাই হ'ল আৰু তথাপিও দেখুৱাইছোঁ। আচলতে খুব ধুনীয়া শাড়ীখন, মৰম লগা যে, সেইবাবে এইখন নেভি ব্লু কালাৰৰে হয়। নেভি ব্লু কালাৰৰে হয়। ইয়াত এনেকুৱা পাৰি দিয়া আছে আৰু গ্ৰীণ কালাৰৰ এনেকুৱা আছে। ধৰিব পাৰিছে চাগে আপোনালোকে। এইখন আচলটো একেই এনেকুৱাই হয়, কিন্তু খুব ধুনীয়া আচলতে শাড়ীখন পিন্ধিবলৈ। একদম চফ্ট হয়, একদম বহুত কোমল হয় আচলতে শাড়ীখন। খুব ধুনীয়া লাগে পিন্ধিলেও। আপোনালোকে চাব এবাৰ। ভিডিঅ' কৰি পিন্ধি কিনি ভিডিঅ' দিলেহে আচলতে আপোনালোকে ভালকৈ ধৰিব পাৰিব। সেয়েহে ভিডিঅ' আমি পিন্ধি কিনি কৰি দিছোঁ, আপোনালোকে চাবচোন। খুব ধুনীয়া লাগে শাড়ীখন। সেয়াই আৰু ইয়াৰ লগৰ ব্লাউজটো হৈছে এইটো হয়। পুৰণা হ'ল আৰু আচলতে বহুতবাৰ পিন্ধিছোঁ যে। এইটো এনেকৈ পাৰি এটা দিয়া আছে, খালি চিম্পলত হয়। অকণমান চাইনিং কাপোৰৰ হয় ব্লাউজটো। আপোনালোকে বেলেগ ব্লাউজৰ লগতো পিন্ধিব পাৰিব। এনেকুৱা নহয় যে এইটো ব্লাউজৰ লগতহে পিন্ধিলেই হ'ব, বেলেগ ব্লাউজৰ লগতো পিন্ধিব পাৰিব। পিন্ধিলে খুব ধুনীয়া লাগে, ৰাফ ইউজ কৰিবলৈও খুব ধুনীয়া হয়। সেয়াই আৰু অনলাইনৰ পৰা লোৱা আজি দেখুৱাবলগীয়া শাড়ীকেইখন এইকেইখনেই আছিলে। কেনেকুৱা লাগিলে আপোনালোকে জনাবচোন, আৰু কোনখন বেছি ভাল লাগিলে সেইটোও জনাব আমাক। আৰু ইয়াৰ শাড়ীকেইখনৰ লিংক বা কোডসমূহ আমি দি দিম, আপোনালোকে গৈ চাব। ভাল লাগিলে ল'ব পাৰিব। আৰু সকলোৱে ভালে থাকক, কাৰণ আজিকালি যিমানহে গৰম আৰু বৰষুণো এনেকুৱা দি আছে, বেমাৰ হৈছে বহুতৰে। সেইকাৰণে সকলোৱে ঘৰতে ধুনীয়াকৈ থাকক। এয়াই আৰু ক'বলগীয়া। আজিলৈ তেতিয়াহ'লে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আমাক, আৰু আমাৰ অসমীয়া গৃহিণী চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু সকলোৰে লগত শ্বেয়াৰ কৰি দিব। ধন্যবাদ।